নমস্কাৰ সকলোৰে কুশল চাগে আপোনালোকলৈ আজি লৈ আহিছোঁ মই টপ 40 সাধাৰণ জ্ঞান প্ৰথম প্ৰশ্নটি হৈছে আহোম ৰাজাৰ মুদ্ৰাৰ মোহৰ কেইচকীয়া আছিল 8 চকীয়া আছিল চিলা ৰায়ে আহোম ৰাজ্য কেতিয়া আক্ৰমণ কৰিছিল 1546 চনত জয়সাগৰ পুখুৰীটো কিমান চনত খন্দাইছিল 1679 চনত আহোমসকল কোন জনগোষ্ঠীৰ লোক টাই জনগোষ্ঠীৰ লোক জিউৰাম আৰু পিয়লি ফুকনক কেতিয়া ফাঁচি দিছিল 1830 চনত একেলগে আন এটা প্ৰশ্ন কাৰণ পিয়লি ফুকনৰ লগত একে নাম মণিৰাম বৰুৱা আৰু পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল 1858 চনত জয় জোৱান জয় কিষাণ কাৰ শ্লোগান আছিল লাল বাহাদুৰ শাস্ত্ৰীৰ পাছৰ প্ৰশ্ন ভেটিকান চিটি ক'ত আছে ভেটিকান চিটি ৰোমত আছে 8 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ দাক্ষিমা ৰেখাডালৰ নাম কি বা কিমান মান কিমান 82.30 পূব ভাৰতীয় মান সময় গিনিউজ মান সময়তকৈ কিমান আগবঢ়া 5 ঘণ্টা 30 মিনিট ভাৰত মহাসাগৰত অৱস্থিত এখন বিদেশী ৰাষ্ট্ৰৰ নাম ক'ব লাগে মালদ্বীপ 11 নম্বৰ প্ৰশ্ন শ্ৰীনগৰ কোন নৈৰ পাৰত অৱস্থিত জিলাম নৈৰ পাৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক কোনে পৃথক কৰিছে 10 নং প্ৰণালীয়ে পৃথক কৰিছে কোনখন নদী অৱবাহিকাক সিংহৰ মুখ বোলা হয় দন্ত খৰ লগতে মিলি যাব সিন্ধু নদী তাৰ পাছৰ প্ৰশ্ন লৈ আহিছোঁ আকৌ চাংপো কাৰ নাম চাংপো ব্ৰহ্মপুত্ৰৰ আন এটা নাম বাংলাদেশত কোনখন নদীৰ লগত ব্ৰহ্মপুত্ৰ লগ লাগিছে তিষ্টা নদীৰ লগত ভাৰতত হাতী প্ৰকল্প কেতিয়া আৰম্ভ হৈছিল 1992 চনত সকলোৰে বাবে স্বাস্থ্য কাৰ উদ্দেশ্য বা কাৰ মত হেল্থ ফৰ অল হুৰ এতিয়া হুৰ জন্ম কিমান হৈছিল এইটো প্ৰশ্ন অতি জৰুৰী 7 এপ্ৰিল 1948 চন বৰদিনৰ সময়ত অষ্ট্ৰেলিয়াত কি ঋতু হয় বৰ্ষা ঋতু হয় আমাৰ ইয়াত যেনেকৈ শীত ঋতু হয় বৰদিনৰ সময়ত অষ্ট্ৰেলিয়াত বৰ্ষা ঋতু হয় ৰাজস্থানত বলা বতাহবিধৰ নাম কি ই গৰম বতাহ ইয়াক লু বতাহ বুলি কয় লু কোনখন মহাদেশক বিষুৱ ৰেখাই সমানে দুভাগ কৰিছে আফ্ৰিকা মহাদেশখনক বিষুৱ ৰেখাই সমানে দুভাগ কৰিছে নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত আছে অন্ধ্ৰ প্ৰদেশত আছে ৰাষ্ট্ৰসংঘত কেইটা ভাষা ব্যৱহাৰ হয় 6টা দেহত লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লে কি ৰোগ হয় ৰক্তহীনতা অসমৰ বৃহৎ নদীবান্ধৰ সৈতে জড়িত সংগঠনটোৰ নাম কি কৃষক মুক্তি সংগ্ৰাম সমিতি 28 নম্বৰ প্ৰশ্ন বৰ্তমান কোনবিধ গেছে বায়ু প্ৰদূষণক সংকটজনক অৱস্থাত সৃষ্টি কৰিছে কাৰ্বন ডাই অক্সাইড পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কেতিয়া হয় 1981 চনত বতৰৰ পৰিঘটনাবোৰ কোনটো স্তৰত ঘটে টপোস্ফিয়াৰ স্তৰত ঘটে মানৱ শৰীৰত কিমান শতাংশ পানী থাকে 70% পানী থাকে বায়ুত থকা সৰ্বাধিক গেছীয় মৌলবিধ কি নাইট্ৰজেন 78 টো দিব পাৰে বা নাইট্ৰজেন কিমান পৰিমাণৰ থাকে সেইটোকেও দিব পাৰে 78 আমাৰ দেশত বন মহোৎসৱ কেতিয়া পালন কৰা হয় 1 জুলাইত উত্তৰ পূবৰ কোনখন ঠাইক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয় শ্বিলঙক কুইনাইন কি গছৰ পৰা প্ৰস্তুত কৰা হয় চিনাকোনা গছৰ পৰা যিটো মেলেৰিয়াৰ ঔষধত লাগে কোন দেশত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে জাপানত ভূমিকম্পৰ প্ৰবলতা কিহেৰে জোখা হয় চিস্মোগ্ৰাফ নামদাং ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূব ভাৰতত কি প্ৰকল্প আছে নামদাং ৰাষ্ট্ৰীয় উদ্যানত কি প্ৰকল্প আছে ব্যাঘ্ৰ প্ৰকল্প আছে ভাৰতৰ কোনখন তৈলক্ষেত্ৰ খাৰুৱা তেলৰ সৰ্ববৃহৎ ভাণ্ডাৰ আছে কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ সৰ্ববৃহৎ ভাণ্ডাৰ আছে বম্বে হাই আপোনালোকলৈ এই টপ
ফূৰ্তি আগবঢ়াই আজিলৈ সামৰণি মাৰিছোঁ। ভিডিঅ'টো শুনি ভাল পাইছে যদি আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শুভ হওক সকলোৰে।